তেওঁলোকে বিভিন্ন ধৰণৰ ধেমালি খেলি দিনবিলাক পাৰ কৰে। গতিকে এনেকুৱা এটা নৃত্য সংগীতত যদি তেওঁলোকক ব্যস্ত ৰাখিব পাৰোঁ, গতিকে তেওঁলোক এটা সাংস্কৃতিক দিশত এটা ভাল হেৰি হ'ব। আৰু বিশেষকৈ অঞ্চলটোত যদি ঘৰে ঘৰে সাংস্কৃতিক দিশটো হয়, তেতিয়া সমাজখন সংস্কৃতি হয়। গতিকে সাংস্কৃতি য'ত থাকে ত'ত সংস্কৃতিৰ সৃষ্টি হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল ঘৰে ঘৰে যদি তেওঁলোক যদি গীত মাত হয়, তেতিয়া আমাৰ সমাজখনো যথেষ্ট এটা সঠিক দিশত আগবাঢ়িব বুলি মই ভাবি আৰু এটা ল'ৰা ছোৱালীখিনি সহবিদ্যায়তনিক দিশটো আজি স্কুলবিলাকত কম আছে। সেইকাৰণে মই ভাবিছোঁ শৈক্ষিক দিশৰ লগতে আৰু সংগীত গীত বাদ্য এইবিলাকো আজি অবিচ্ছেদ্য অংগ। গতিকে এইখিনি থাকিলে যাৰ হৃদয়ত সংগীত থাকে হয়তো তেওঁ অপৰাধ কৰিব নোৱাৰে। গতিকে তেনেকুৱা এটা হৃদয় আৰু এই যাত্ৰাই হয়তো তেওঁলোকৰ সংগীত যাত্ৰা হ'ব পাৰে কোনোবা শিশু। হয় খুব সুন্দৰ মন্তব্য আপুনি দাঙি ধৰিলে। আমি যথেষ্ট সুখী হৈছোঁ। বিশেষকৈ এনেকুৱা এটা অঞ্চলৰ বিশেষকৈ ল'ৰা ছোৱালীখিনিৰ প্ৰতিভা হয়তো আছে, কিন্তু এই ক্ষেত্ৰত আপুনি ভাবে নেকি যে অভিভাৱকসকলে তেওঁলোকক প্লেটফৰ্মটো দিয়াৰ ক্ষেত্ৰত কিবা অৱহেলা কৰিছে, বা আগৰ পৰাই যেনেধৰণে চলি আহিছে তেনেকেই মানে ধৰক ল'ৰা ছোৱালীখিনিকো মানে এটা পৰ্যায়তে মানে আবদ্ধ কৰি ৰাখিছে? কি ক'ব বিচাৰে? এটাই ঠিক, ছাত্ৰ ছাত্ৰীসকলৰ বা ল'ৰা ছোৱালীখিনিৰ ক্ষেত্ৰত অভিভাৱকে মই প্ৰেৰণাটো আজি অভূতপূৰ্ব দেখিছোঁ, কিন্তু এইটো খুব প্ৰথম কাৰ্যসূচী। গতিকে তেওঁলোকৰ যিটো অভূতপূৰ্ব যিটো অভিভাৱকৰ যিটো তেওঁলোকৰ প্ৰেৰণা পাইছোঁ, তেওঁলোকে যি সহযোগিতা আগবঢ়াইছে, সঁচাকৈ মই অত্যন্ত ভাল পাইছোঁ। গতিকে এইটো প্ৰথম কাৰ্যসূচী, এইটো বিশেষকৈ পিছপৰা জেগা হিচাপে সঁচাকৈ আচলতে অঞ্চলটোত গম পোৱা মতে আমি যথেষ্ট সংখ্যক প্ৰতিভাৱান শিল্পী বা সমাজৰ ক্ষেত্ৰত জড়িত যথেষ্ট মানুহ আছে। তাৰ ভিতৰত আপোনালোকো যথেষ্ট আদৰণীয়, আৰু বিশেষকৈ উঠি অহা যুৱ প্ৰজন্মৰ ক্ষেত্ৰত আপোনালোকে যি বাট দেখুৱাইছে, সেই বাটেৰে যেন আমাৰ নৱপ্ৰজন্মক আৰু অধিক বিকশাই তোলক, তাৰে কামনা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে আজিৰ এই কৰ্মশালাটো আপোনালোকে কিমান দিনৰ কাৰণে আয়োজন কৰিছে, আৰু বিশিষ্ট ব্যক্তি হিচাপে শিশুসকলক প্ৰতিভা বিকাশৰ বাবে প্ৰশিক্ষণ দিবৰ বাবে কাৰোবাক নিমন্ত্ৰণ জনাইছে নেকি? ইতিমধ্যে আমি নিমন্ত্ৰণ জনাইছোঁ। 7 দিনত 7জন প্ৰশিক্ষক থাকিব, কিন্তু তেওঁলোক ইতিমধ্যে 11 তাৰিখৰ পৰা 17 তাৰিখলৈকে আমাৰ কণ্টিনিউ চলি থাকিব। গতিকে তাত সেই যিকেইজনক তেওঁলোক প্ৰশিক্ষক আমি নিমন্ত্ৰণ জনাইছোঁ, তেওঁলোকে আহি প্ৰশিক্ষণ প্ৰদান কৰিব। আৰু শেষৰ দিনা 17 তাৰিখে এটা সামৰণি অনুষ্ঠান হ'ব। সামৰণি অনুষ্ঠানটো এটা বৰ্ণাঢ্য কাৰ্যসূচী হ'ব। সেই অনুষ্ঠানটোত তেওঁলোকে যি গীত মাত শিকিছে সেইখিনি তেওঁলোকে পৰিৱেশন কৰিব। খুব সুন্দৰ পদক্ষেপ। আচলতে আমি ভাবোঁ ছাত্ৰ ছাত্ৰীসকলৰ কেৱল শিক্ষাগত দিশতেই নহয়, সাংস্কৃতিকভাৱেও ছাত্ৰ ছাত্ৰীসকলক জড়িতকৰণ প্ৰক্ৰিয়াই বৰ্তমান অসমৰে নহয় সমগ্ৰ ভাৰতবৰ্ষক এখন সভ্য আৰু প্ৰতিষ্ঠিত দেশ হিচাপে সকলোৰে আগত আজি দাঙি ধৰিছে। এই আদৰণীয় পদক্ষেপৰ বাবে আপোনাক আমি অন্তঃকৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই অনুষ্ঠানটোৰ লগত জড়িত সকলো বিষয়ববীয়া, লগতে উদ্যোক্তা মণ্ডলী আৰু ইয়াত উপস্থিত হোৱা সকলোলৈকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কথাই আপোনাৰ পৰা শেষত জানিব বিচাৰিছোঁ, ভৱিষ্যত কিবা পৰিকল্পনা আছে নেকি শিশুসকলক লৈ? ধৰক এইটো কৰ্মশালাহে সপ্তাহে, আৰু যিহেতু আপুনিও এজন শিক্ষকৰ লগতে জড়িত, সময়ো যথেষ্ট কম, তৎসত্ত্বেও যদি এই উঠি অহা কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই নৃত্য গীতৰ কৰ্মশালা ছিষ্টেমো নহয়, ধৰক কিবা আনুষ্ঠানিকভাৱে কিবা এটা ব্যৱস্থা কৰিব পাৰিলে নিশ্চয় ছাত্ৰ ছাত্ৰীসকল আৰু অধিক উপকৃত হ'ব পাৰিব। তেনে ক্ষেত্ৰত কিবা পদক্ষেপ গ্ৰহণ কৰিছে নেকি? ভাবিছোঁ যদি আমাক অভিভাৱকসকলে যদি সহযোগিতা আগবঢ়ায়, তেতিয়া আমি হয়তো এটা একাডেমি ছিষ্টেম এটা আমি কৰিম বুলি ভাবিছোঁ। আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক বা শিশুসকলক আমি এটা বহল এটা প্লেটফৰ্মলৈ আমি লৈ যোৱাৰ চেষ্টা কৰিছোঁ। সেইখিনি ক্ষেত্ৰত অভিভাৱক আৰু আপোনালোকৰ সহযোগিতাৰ প্ৰয়োজন আছে। ধন্যবাদ আপোনাক জনালোঁ। অনুষ্ঠানটোৰ নাম ৰাখিছে নেকি কিবা? অনুষ্ঠানটো মানে অভিযাত্ৰী মইনা পাৰিজাতৰ ঠিক আছে। এই অভিযাত্ৰী সৰ্বাংগ সুন্দৰ হওক, সমৃদ্ধিশালী হওক, আৰু অসমীয়াৰ গীতে মাতে উঠি অহা নৱপ্ৰজন্মক আৰু অধিক বিকশাই তোলক। লগতে তেওঁলোকৰ এই জীৱন যাত্ৰা সদায় যেন অবিৰত আৰু শৈক্ষিক সাংস্কৃতিক দিশটো আমাৰ এই মঞ্চৰ পৰাই জাগৃত হৈ উঠক, তাৰে কামনা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই অনুষ্ঠান সামৰণি মাৰিছোঁ। ধন্যবাদ।